বলক আজি মোৰ লগত তেজপুৰৰ পূজা চাবলৈ যাওঁ। প্ৰথমতে আমি গ'লোঁ কেতেকীবাৰী পূজা মণ্ডপ। কেতেকীবাৰী পূজা মণ্ডপটো প্ৰত্যেকবাৰৰ দৰে এইবাৰো ইউনিককৈ সজোৱা হৈছিলে। পুৰা জাকৈ খালৈ জাপি আৰু এয়া জুপুৰি চুপুৰিবিলাক বনোৱা হৈছিলে। গৰু গোহালি বনাইছে, খেৰী ঘৰ বনোৱা হৈছে, এটা পুখুৰী বনাইছে, যিটো পুখুৰীত মাছ আছে। চাই পেলাই বহুত ভাল লাগিলে, ভাবিলোঁ আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ। এয়া দেখিছেনে বাৰু, এইটো হ'ল পুখুৰীটো, দেখিছে তাত ধুনীয়াকৈ মাছ আছে আৰু এইটো গৰু গোহালি, তাত ওপৰত কোমোৰা চোমোৰা সকলো আছিলে। তাৰপিছত আমি এতিয়া যাম জাহাজ ঘাটৰ পূজাখনলৈ, বলক যাওঁ। এয়া অকণমান এনেকৈয়ে দেখালোঁ। তাৰপিছত জাহাজ ঘাটৰ আৰু এখন পূজা হয়, সেইখনত এইখন। তাৰপিছত আমি যাম এক্সপোলিছ লাইনৰ পূজাখনলৈ, য'ত লাইটৰ ডেক'ৰেশ্যন দেখিছেনে আপোনালোকে, ইমান ধুনীয়াকৈ লাইটৰ ডেক'ৰেশ্যন কৰাইছে। বেলেগ ইয়াত ডেক'ৰেশ্যনৰ দৰকাৰেই নাই, লাইটে ইয়াৰ কাৰণে কাফি হয়। ইমান সুন্দৰকৈ কৰিছে, কিন্তু তাত অলপ লেতেৰা গোন্ধ আছিলে, সেইটো তেওঁলোকে নোহোৱা কৰিলে ভাল আছিলে। তাৰপিছত আমি আহি পালোঁ এই মণ্ডপটোৰ যিগৰাকী প্ৰতিমা আছিলে, প্ৰতিমাগৰাকী ইমান ধুনীয়াকৈ শ্বাইনিং কৰি আছিলে, মানে বহুত ধুনীয়া আছিলে আৰু প্ৰতিমাগৰাকী। এয়া চাওকচোন বাৰু, ঝুমাৰ ধুনীয়াকৈ লগাই ডেক'ৰেশ্যনটো ভালেই লাগিছিলে। এক্সপোলিছ লাইনত আৰু এখন পূজা হয়, এইখন দেখিছেনে বাৰু, পূৰা একদম ডিস্ক' চিস্ক' লগাই, সোমাই গ'লে ক'ত সোমাইছোঁ একদম ধৰিবই নোৱাৰি। আপোনালোকে নিজে পূজাখন চাওক আৰু ইয়াৰ যোনবোৰ লাইটিং সেইবোৰ চাওকচোন বাৰু, ইমান ধুনীয়া হৈছে। তাৰপিছত এয়া কামৰূপী নামঘৰ গৈছিলোঁ, তাত ইমান ধুনীয়াকৈ নাগাৰা নাম হৈ আছিলে, সেইবিলাক আপোনালোকক অকণ দেখাই দিওঁ, চাওক তেতিয়াহ'লে। এই পূজাৰ দিনাখন আমি দিনত বান থিয়েটাৰ গৈছিলোঁ। বান থিয়েটাৰ পূজাখন আপোনালোকক অকণ দেখাওঁ বুলি ভাবিলোঁ। তেতিয়াহ'লে আপোনালোকে বান থিয়েটাৰ পূজাখন চাওক, কাৰণ ইয়াত আমাৰ বাৰ হয়, সেইকাৰণে আমি তাতে খিচিৰি খাই আহিছিলোঁ ধুনীয়াকৈ, চাকি তাকিও লগালোঁ। আহিছিলোঁ তেজপুৰৰ বান থিয়েটাৰত যিখন পূজা হয়, সেইখন পূজালৈ আহিছিলোঁ আৰু তাতে ভোগ চুপ খালোঁ আৰু আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছিলোঁ। কেনেকুৱা পাই জনাব আৰু ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু মোক ফ'ল' কৰি দিব।